वेलकम फ्रेंड मैं स्वागतम जनाइছো মোৰ এই চেনেলত আহক কিবা শিকু চেনেলত সো আজি আমি শিকিম যে আমাৰ ফটোৰ ব্যাকগ্ৰাউন্ড বা ব্যাক সাইডটো কেনেকৈ ব্লাৰ একদম ফটো চেঞ্জ কৰিব পাৰি ব্যাকগ্ৰাউন্ড কেনেকৈ চেঞ্জ কৰিব পাৰি অনলি 2 মিনিটত এতিয়া আমি ফটো এডিটিং কৰি আধা ঘন্টা 1 ঘন্টা সময় বৰবাদ কৰি লাভ নাই আৰু ইমান সময় কোনে ওয়েস্ট কৰিব নিবিচাৰে সো 2 মিনিটত আমি ফটোটোৰ ব্যাক সাইড কেনেকৈ চেঞ্জ কৰিব পাৰি চুলিৰ কালাৰ কেনেকৈ চেঞ্জ কৰি ব্যাকগ্ৰাউন্ড কেনেকৈ চেঞ্জ কৰিব পাৰি সো আমি টাইম ওয়েস্ট নকৰাকে ব্লগ আমি চাও আমি স্টার্ট কৰো ভিডিওটো আৰু আমি চাই আছো চেনেল আহক কিবা শিকু সো আপুনি পুৰা বুজিবৰ কাৰণে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবলৈ নাপাহৰিব সো ব্লগ আমি আগবাঢ়ো আপোনাৰ দে সো ফ্রেন্ডস এই চাওক আমি এইটো চাওক ব্যাকগ্রাউন্ড কেনেকৈ চেঞ্জ কৰিব পাৰি এপছতো বহুত ব্যাকগ্রাউন্ড থাকে সো তেনেকৈ ব্যাকগ্রাউন্ড এইটো চাওক ফটো নিজৰ সাইজ মতে মিলাই ল'লে হয় আপোনাৰ যিমান সাইজৰ চইচ হয় সো ব্যাকগ্রাউন্ডটো চাওক আৰু চাব পাৰিব ইফালে আৰু ব্যাকগ্রাউন্ড আছে সো ব্যাকগ্রাউন্ডটো এই চাওক এইটো বহুত ভাল লাগিছে সো এইটো মই নিদিওঁ আৰু নেক্সট দেখাই আছোঁ সো এই চাওক ব্যাকগ্রাউন্ডৰ কাস্টম নিজাববীয়াকৈ ব্যাকগ্রাউন্ড দিব পাৰি নিজৰ গ্যালারিত থকা সো এই চাওক সো কোনটো দিম ফ্লাৱাৰটো একবাৰ ক্লিক কৰি চাওক ফ্লাৱাৰটো নিশ্চয় ভালেই লাগিছে সো ইয়াত ফটোটোৰ সাইজ অলপ সৰু কৰিলে তেতিয়া আৰু ভাল লাগিব সো ফটোটোৰ এইটো চেঞ্জ কৰি বেলেগ এটা দিওঁ বেলেগ এটা মোৰ এই ফটো দি লওঁ মোৰ এই একটা ফটো দি লওঁ বেলেগ ফটো পোৱা নাই যদি মোৰ এই ফটো টাচ কৰি লওঁ সো মোৰ ফটোটো এই চাওক মোৰ আগফালে সেলফি লৈ আছে ৱাও মোক কিমান ভাল লাগিছে সো এইটো দিলে বেয়া হ'ব সো মই এটা ফ্লাৱাৰৰ ফটোটো দি বা সেভ কৰি দেখাই আছোঁ আপোনালোকক সো এডভাৰটাইজো আহি গ'ল এডভাৰটাইজটো কাটি দিলোঁ সো ইয়াত চাওক সেভ বুলি পাব এইটো মিডিলত যোনটো সেভ এইটো আমি সেভত ক্লিক কৰিলে এইটো ফটো গ্যালারিত গৈ নিজৰ গ্যালারিত সেভ হৈ যাব আৰু ইয়াত অপশন পাব বহুতো অপশন ইয়াত চাওক মেইল ফেসবুক হোয়াটসঅ্যাপ ইনষ্টাগ্ৰাম মেসেজ ইউটিউব কাইনমাস্টার এভরিথিং পাব সো এই চাওক আকৌ যাম আমি ইয়াৰ পৰা ডাইৰেক্টলি আপুনি ইনষ্টাগ্ৰামতো কৰিব পাৰিব ইয়াৰ পৰাই ক'তো ভিতৰত যাব নালাগে ফেসবুকতো ইয়াৰ পৰা ডাইৰেক্টলি সেন্ড কৰিব পাৰিব আৰু তিনটা অপশনৰ কথা ক'লৈ আৰু থাকিল সেভ এইটো চাওক সেভটো নিজে ইয়াৰ পৰা কৰি লওঁ মই ফাৰ্ষ্টত সেভ কৰি লওঁ এয়া চাওক সেভ সাকসেসফুল সো সেভটো সাকসেসফুল হৈ গ'ল তো অলপ সময় এয়া চাওক এতিয়া আমি কম যে কেনেকৈ এপছটো পাই যাম সো এপছটো আমি প্লে ষ্টৰত যাব লাগে প্ৰথমতে টেলিপৰ্ট বুলি লিখিব লাগে সো টেলিপৰ্ট আমি ইয়াত চাৰ্চ কৰিম টেলিপৰ্ট TELI আচ্ছা বাৰ নামটো ভুল হ'ল আকৌ লিখি দিম সো টেলিপৰ্ট আদি ল'ম TELI QRD আৰু এই এপছটোৰ লিংক মই মোৰ ভিডিঅ ডেসক্ৰিপশন দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে নাপাইছো মোৰ ভিডিঅ'ৰ ডেসক্ৰিপশন বক্সৰ পৰা বহুত অতি সোনকালে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব মই ডাউনলোড কৰি থোৱা আছিল এইকাৰণে ওপেন দেখালো সো ওপেন কৰিলোঁ চাওক ওপেন কৰি ইয়াত চাওক ওপেন কৰাৰ পিছত কোনটো ফটো লওঁ আপোনালোকক দেখাব এইটো ফটোই লওঁ মোক গাঁৱলীয়া ফটো দেখাবলৈ ভাল হ'ব আপোনালোকক সো ইয়াত আমি ক্লিক কৰিলি এটা চাওক চাৰ্চ কৰি আছে এপছটোৱে চাৰ্চ কৰি আছে এই ফটোটো এডিটিং কৰিবৰ কাৰণে ৰেডি কৰি আছে এইটো ভাল মোবাইল হ'লে বহুত সোনকালে হৈ যায় সো ৰেমটো যদি বেছি থাকে তো সোনকালে হৈ যায় মোৰ চাওক হৈ আছে অলপ সময় ওয়েট ইয়াতে খালি ওয়েট আৰু কত ওয়েট এয়া চাওক চুলিৰ কালাৰ চেঞ্জ কৰিব পাৰি যি কালাৰ বিচাৰে আপুনি ইফালে বহুতো কালাৰ পাব তাৰ পৰা আপুনি চেঞ্জ কৰি ল'ব পাৰিব আৰু ইয়াৰ ব্যাকগ্ৰাউণ্ডটো চাওক ইয়াতে এপছতো বহুত ধৰণৰ ব্যাকগ্ৰাউণ্ড আছে যিবিলাক আপোনাক যদি ভাল লাগে সো ইয়াৰ পৰাও ল'ব পাৰিব নহলে আপুনি নিজাববীয়াকৈ ইয়াক কাস্টম ব্যাকগ্ৰাউণ্ড বুলি নিজৰ গ্যালারিৰ পৰাও দিব পাৰিব নিশ্চয় অথনি দেখাইছোঁ সো ইয়াত আকৌ স্কিন চেঞ্জো কৰিব পাৰি ইয়াত হেয়াৰ কালাৰ চেঞ্জ আৰু ইয়াত তিনিটা ফটো দিব পাৰি দুটা দিব পাৰি ইয়াৰ ব্যাকগ্ৰাউণ্ডটো ব্লাৰ কৰিব পাৰি ব্যাকগ্ৰাউণ্ডটো যিমান ব্লাৰ লাগে আপোনাক যিমান ব্লাৰ লাগে সিমান আপুনি ব্লাৰ কৰি ল'ব পাৰিব সো মই এই ফটোটো ব্লাৰ কৰা ফটোটো একবাৰ সেভ কৰি দিওঁ সেভ কৰাৰ পিছত এই চাওক ব্লাৰ কিমান লাগে আপোনাক কিমান নিজে কৰিব পাৰিব ইয়াত কোনো ধৰণৰ এডিটিং কৰাৰ জৰুৰত নাই সো এই চাওক ডাইৰেক্ট লাইভ ফটো উঠাই কৰিব পাৰিব ডাইৰেক্ট ইয়াৰ পৰা এটা ফটো উঠাই সেইটোৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰিলে যি ব্যাকগ্ৰাউণ্ড দিব বিচাৰে আপুনি সেইটো অতি সহজে দিব ইয়াত সেটিংছ আছে সেটিংছত গৈ কোনো
লাভ নাই চ' ইয়ে চাওক মই আকৌ বেক আহি গৈছোঁ নিশ্চয় বুজি পাইছে আপোনালোকে ভিডিঅ'টো বুজি কেনেকৈ পালে নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা আৰু মোৰ চেনেলত যদি প্ৰথম আহিছে চ' মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰি দিব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ লগে লগে নটিফিকেশ্যন হিচাপে আপুনি প্ৰথমতে চাব পাৰিব চ' মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈকে বাই ভালে থাকক সুখে থাকক আকৌ দেখা হ'ব নেক্সট ভিডিঅ'ত চ'